প্ৰথমতে আজিকালি জনসভা আমাৰ আকৌ আজিৰ পৰা আৰম্ভ হ'ল আমাৰ মাজত এই বিহু আৰু ঈদৰ কাৰণে আমি বন্ধ গুৱাহাটীৰ পৰা আৰম্ভ আছে আৰু পৰা কালি আমাৰ মা পৰা আছে হয়তো প্ৰায় এতিয়া ক'বলৈ গৈ আছে আমাৰ সেই ৰেলীৰ লগতে যিটো জনসাধাৰণ সভা এতিয়া ক'বলৈ গৈ আছে আৰু আস্থা শ্ৰদ্ধা আছে আৰু তো উদ্দেশ্য সেইটোৱে আপোনালোকে জানে আমাৰ আজিকালি চৰকাৰে মই চাপৰ্ট কৰিব নোৱাৰোঁ মাটি কিনা বেচাৰ ইনডাইৰেক্ট বন্ধ মানুহে আপোনালোকে জানে মানুহে মাটিটো কিয় বিক্ৰী কৰে যেতিয়া বিপদ হয় তেতিয়াহে মানুহে মাটিটো বিক্ৰী কৰে এইটো যদি বিক্ৰী কৰিব নোৱাৰে এতিয়া কিনিব নোৱাৰে তেতিয়া এনেকুৱা হ'লেতো আমাৰ বিশেষ গণ্ডগোল হোৱাৰ বাদে আকৌ একো নাই এইটো শান্তি নহয় এইটো অশান্তিহে আনিব এইবিলাক আৰু মই দেখিছোঁ নিজাববীয়াভাৱে 450 কোটিটোহে বেলেগ বেলেগ এইবিলাক ঠিক হোৱা নাই মুঠতে মই চাপৰ্ট হৈছে উন্নতি বুলি ক'লেতো আপোনালোকে আৰু বেছি ভালকৈ জানে 3 বছৰৰ তলত কি কৰিছে কৰা নাই আপোনালোকে বেছি ভালকৈ জানে মই ক'ব লগা দৰকাৰ নাই ৰাইজে আজি সকলো জাতি জনগোষ্ঠীয়ে ওলাই আহিছে আমাক য'তে তলক আকৌ লাগে নাই প্ৰত্যেকটা মিটিঙত আপোনালোকে চাওক কেৱল সকলো জাতি জনগোষ্ঠী ওলাই আহিছে মুছলিম হওক অসমীয়া হওক বেংগলী হওক গাৰো ৰাভা আদিবাসী বেংগলী চবে ওলাই আহিছে আৰু আমাৰ সভাত যেনেকুৱা প্ৰেজেণ্ট মানে ৰিপ্ৰেজেণ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ যিহেতু আমি এইবাৰ সঁচাকৈ বাকী ৰাইজে এই ইউ পি পি এল চৰকাৰক মানে সন্তুষ্ট নহয় প্ৰকাশ কৰিছে পৰিৱৰ্তনৰ নামত আপুনি